নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। গণতন্ত্ৰ দিৱসৰ অলেখ অযুত শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিলোঁ। আজিৰ এই শুভ দিনটোত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ইমপ্লিমেণ্ট হৈছিলে। সেইবাবে এই শুভ দিনটো আমি গৌৰৱেৰে চেলিব্ৰেট কৰোঁ। সেয়ে ভাবিলোঁ যে আজি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বিষয় লৈ পেলাই এটা ভিডিঅ' আপোনালোকৰ আগত উপস্থাপন কৰোঁ, কিছু আইনৰ কথা উপস্থাপন কৰোঁ। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকেল 21-এ কি কৈছে, আমাক নাগৰিক হিচাপে মৌলিক অধিকাৰ আমাক কি দিছে। আৰ্টিকেল 21-ত আমাক জীয়াই থকাৰ অধিকাৰ দিছে। সেই তাতে বহুত অধিকাৰৰ কথা ইনক্লুড আছে। তাৰে মাজত এটা হ'ল ৰাইট টু স্লিপ, অৰ্থাৎ টোপনি মৰাৰ অধিকাৰ। আপোনালোকে হয়তো ভাবি আচৰিত হ'ব, জানি আচৰিত হ'ব যে ইণ্ডিয়ান কনষ্টিটিউশ্যনে আমাক টোপনি মৰাৰ অধিকাৰো দিছে। কাৰণ টোপনি এজন মানুহৰ মানসিক আৰু শাৰীৰিক সুস্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এজন মানুহে যদি ভাল টোপনি যদি মাৰিব নোৱাৰে, নেক্সট ডে কাম কৰিব নোৱাৰে। আৰু যদি প্ৰত্যেক মানুহৰে এই ধৰণৰ হয়, তেতিয়াহ'লে এখন দেশৰ অৰ্থনৈতিকভাৱেও অৱনমিত হ'ব পাৰে। কাৰণ টোপনিয়ে আমাৰ মাইণ্ড ফ্ৰেছ কৰে, আমাৰ দেহাটো সুস্থ ৰাখে, শাৰীৰিকভাৱে আমি সুস্থ হৈ থাকোঁ, কাম কৰিবলৈ আমাৰ ভাল লাগে। আৰু এই যে টোপনি মৰাৰ অধিকাৰটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত ইনক্লুড হৈছে, এই ঘটনাটো মই আপোনালোকক অকণমান কওঁ, আপোনালোকে নিশ্চয় ভাল পাব। দিল্লীৰ ৰামলীলা ময়দানত যোগগুৰু ৰামদেৱ, আপোনালোকে সকলোৱে জানে যোগগুৰু ৰামদেৱে যোগৰ কেম্প পাতিছিলে। আৰু তেওঁৰ কেম্পবিলাকত যিহেতু তেওঁ যোগা শিকায়, সেই কেম্পবিলাকত বহুত হাজাৰ হাজাৰ মানুহ হয়। আৰু সেই মানুহবোৰ ৰাতি সেই ময়দানতে শুই পৰিছিলে। ৰাতি পুলিচে আহি তেওঁলোকক অত্যাচাৰ কৰে, মাৰপিট কৰে, লাঠিচাৰ্জ কৰে, কন্দুৱা গেছ দিয়ে। আৰু সেইটোও এটা গোচৰ হয়। তেতিয়া সুপ্ৰিম কোৰ্টে এই ৰাইট টু স্লিপৰ যিটো অধিকাৰ, মৌলিক অধিকাৰ হিচাপে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকেল 21-ত ইনক্লুড কৰে। আৰু কয় যে প্ৰত্যেক মানুহৰে পিচফুলি ডিচেণ্ট প্লেছত টোপনি মৰাৰ অধিকাৰ আছে। কাৰণ টোপনি হয় ঔষধৰ নিচিনা, এটা মানুহৰ বৰ প্ৰয়োজন টোপনিৰ। মেডিকেলি ৰিচাৰ্চ কৰি পাইছে যে টোপনি যদি এজন মানুহৰ ভাল টোপনি নহয়, তেতিয়াহ'লে তেওঁৰ ডাইজেশ্যনৰ প্ৰব্লেম হ'ব পাৰে, তেওঁৰ নিউৰ' প্ৰব্লেম হ'ব পাৰে, তেওঁৰ চাইকেট্ৰিক প্ৰব্লেম হ'ব পাৰে। গতিকে প্ৰত্যেক নাগৰিকৰ পিচফুলি ডিচেণ্ট প্লেছত টোপনি মৰাৰ অধিকাৰ আছে। আমি যিবিলাক মানুহ শান্তিপূৰ্ণ ৰেচিডেঞ্চিয়েল প্লেচত থাকোঁ বা গাঁৱলীয়া পৰিৱেশত থাকোঁ, আমাৰ সেইবিলাক সিমান অনুভৱ নহয়। কিন্তু বহু মানুহ চিটিত থাকে, ফ্লেটত থাকে বা সেই ধৰণৰ কিছুমান খুব নইজি প্লেচত থাকে। গতিকে তেওঁলোকে অনুভৱ কৰে যে টোপনি নোহোৱা মানুহৰ কি অৱস্থা হয়। খং বেছি হ'ব, ক্ষোভ বেছি হ'ব, এনিটাইম গা বেয়া লাগি থাকিব। গতিকে সুপ্ৰিম কোৰ্টে জাজমেণ্টত এই টোপনি মৰাৰ অধিকাৰটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত ইনক্লুড কৰিছে। আৰু সেইটো আমাৰ বাবে বৰ এটা ভাল অধিকাৰ আমাৰ বাবে। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক ভাল লাগে, আপোনালোকে মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব। কাৰণ এইবিলাক কথা মানুহে জনাটো অত্যন্ত প্ৰয়োজনীয়। আজিলৈ এইখিনিয়ে। আকৌ আহিম আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ। জয় হিন্দ, জয় আই অসম।